এখন গাঁৱত যদু নামৰ এজন ল'ৰা আছিল। যদু তৃতীয় শ্ৰেণীৰ ছাত্ৰ। সি স্কুলত যোৱা সময়ত লগত দুখন ৰুটি সদায় লৈ গৈছিল। ৰাস্তাৰ কাষৰ এটা মন্দিৰৰ সন্মুখত এটা গৰু সদায় ৰৈ আছিল। সি ৰুটি দুখন সদায় নি গৰুটোক খুৱাইছিল। সি কোনোদিনে গৰুজনীৰ বাবে ৰুটি আনিব পাহৰা নাছিল। সোনকালে ৰুটি খাই ল, মোৰ স্কুল যাবলৈ দেৰি হৈছে। কেতিয়াবা স্কুললৈ যাওঁতে দেৰি হ'লেও সি গৰুজনীক ৰুটি নিদিয়াকৈ যোৱা নাছিল। স্কুল গৈ পোৱাত দেৰি হোৱা বাবে কেতিয়াবা সি গালিও শুনিছিল। ইয়াৰ পাছত যদি কেতিয়াবা দেৰিকৈ আহা বাহিৰত থিয় কৰাই থ'ম। গাইজনী বহুত মৰম লগা আছিল। যদুক দেখিলেই সি দৌৰি আহে। যদুয়েও নিজ হাতেৰে ৰুটি খুৱাইছিল। দুয়ো খুব ভাল বন্ধু হৈ পৰিছিল। এদিনাখনৰ কথা, যদুই বজাৰৰ পৰা আহি আছিল। তেনেতে মন্দিৰৰ বাহিৰত কেইজনমান ল'ৰাই তাক ঘেৰি ধৰিছিল। তাৰ বস্তুবোৰ কাঢ়িব ধৰিছিল। ঐ, এৰি দে মোক, এৰি দে। এইবিলাক মোৰ ঘৰৰ বস্তু। গাইজনীয়ে দূৰৰ পৰাই যদুৰ মাত শুনি যদুক বচাবলৈ দৌৰি আহিল। ঐ, গাইজনী দেখোন আমাৰ পিনে চোচা লৈছে। পলা ইয়াৰ পৰা, পলা। গৰুজনীক দেখি আটাইবিলাক ল'ৰা পলাই পত্ৰং দিলে। যদুৱে গৰুজনীক সাৱটি ধৰিলে। আজি তুমি মোক বচালা। তুমি মোৰ আটাইতকৈ ভাল বন্ধু। যদুৱে গৰুজনীক ধন্যবাদ ক'লে আৰু দুয়ো তাৰ পৰা গুচি গ'ল।